হে গাইজ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পায়। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে মই আদা নহৰু লৈছোঁ, তেজপাত এটা লৈছোঁ আৰু কেইটামান জিৰা, 4টা কেঁচা জলকীয়া, এটা বিলাহী আৰু 2টা পিঁয়াজ লৈছোঁ। আৰু ইয়াতে মই কেইটামান আলু টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ। এইটো জোখত আপোনালোকে ইয়াতকৈ ডাঙৰো কৰিব পাৰে। থাম্বনেইল দেখি আপোনালোকে গম পাইছে চাগে মই আজি কি বনাব লৈছোঁ। আৰু তাৰ বাবে মই কাটি থোৱা পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া কেইটা আৰু লগতে কাটি থোৱা বিলাহীটো এটা ব্লেণ্ডাৰত দি এইখিনি ভালদৰে মই ব্লেণ্ড কৰি ল'ম। ভালদৰে ব্লেণ্ড কৰাৰ পাছত এইখিনি মই ছাইডত ৰাখি থ'ম আৰু এখন কেৰাহীত মই অলপ গৰম পানী দি ল'ম আলুখিনি বইল কৰিবৰ বাবে। আৰু তাতে মই এচিকুট নিমখ দি ল'ম। মছলাৰ কাৰণে মই লৈছোঁ 1/2 টিস্পুন জলকীয়া গুড়ি, 1/2 টিস্পুন মিট মছলা, 1/2 টিস্পুন জিৰা পাউডাৰ, 1/2 টিস্পুন ধনিয়া আৰু গৰম মছলা পাউডাৰ। আলুখিনি বইল হোৱাত মই এটা খৰাহীত এইখিনি কাঢ়ি লৈছোঁ আৰু ইয়াতে মই অলপমান ঠাণ্ডা পানী ঢালি দিছোঁ। এতিয়া কেৰাহীতে মই তেল দি লৈছোঁ। আপোনালোকে তেল বেছিও দিব পাৰে, কমো দিব পাৰে। মই এইখিনি আলুখিনি ফ্ৰাই কৰিবৰ বাবে তেল কমকৈ দিছোঁ। ইয়াতে হালধি এচিকুট দিছোঁ আৰু তাতে মই আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আলুখিনি অকণমান ৰঙচুৱা হ'লৈকে মই এইদৰে ফ্ৰাই কৰি ল'লোঁ। আৰু এতিয়া একেখন কেৰাহীতে মই তেল দি ল'লোঁ আৰু তাতে যিখিনি গোটা জিৰা দেখাইছিলোঁ সেইখিনি আৰু এটা তেজপাত মই ইয়াতে দি দিলোঁ। এইখিনি ভালদৰে ভজাৰ পাছত মই ইয়াতে যিখিনি পেষ্ট বনাই থৈছিলোঁ সেইখিনি দি দিম আৰু গেছৰ ফ্লেমটো মই কম কৰি লৈছোঁ। আৰু এইখিনি এতিয়া মই ভালদৰে লৰাই থাকিম। পিঁয়াজৰ পানীখিনি নুশুকোৱালৈকে এইখিনি মই এই ধৰণে লৰাই থাকিম। এয়া দেখিব পাইছে মছলাখিনিও মই ইয়াতে দি দিছোঁ আৰু ভালদৰে এইখিনি লৰাই ল'ম। ইয়াতে মই এতিয়া 1/2 টিস্পুন হালধি গুড়া দি দিছোঁ আৰু এইখিনি ভালদৰে মই এতিয়া লৰাই থাকিম। আপোনালোকে দেখা পাইছে পিঁয়াজৰ পানী ভালদৰে শুকাই গৈছে, মছলাখিনি ডাঠ হৈ গৈছে। সোৱাদ অনুসৰি নিমখ দি ল'ম। মছলাখিনি ভালদৰে ভজা হৈ গৈছে, দেখা পাইছে ইয়াতে গোটা গোটা হৈ গৈছে আৰু তেলো এৰি দিছে মছলাই। এতিয়া মই ইয়াতে পানী এড কৰি দিম, গৰম পানী। গৰম পানী দিলে ভাল, সোনকালে উতল আহে আৰু খাবলৈও
সোৱাদটো ভাল হয়। মই ইয়াতে এগিলাচমান গৰম পানী দি এইখিনি ভালদৰে মছলাখিনি উতলিব দিছোঁ আৰু এয়া দেখিছে ধুনীয়াকৈ উতলি আছে। এতিয়া ইয়াতে মই আৰু অলপ উতলিবলৈ দিম। তাৰ পাছত ইয়াতে মই যিখিনি আলু ফ্ৰাই কৰি থৈছিলোঁ সেই আলুখিনি ইয়াতে মই দি দিম। গেছৰ ফ্লেমটো কমকৈ ৰাখি মই এইখিনি ভালদৰে অলপ ঢাকন দি সিজাই ল'ম, যাতে আলুটো ছফ্ট হৈ যায় আৰু পানীটো যাতে অলপ কম হয় তেতিয়ালৈকে মই অলপ এইটো উতলাম। এয়া দেখা পাইছে পূৰা ডাঠ হৈ গৈছে, থুপথুপীয়া হৈ গৈছে। এয়া ভালদৰে মই লৰাই দিছোঁ। দেখা পাইছে মোৰ আজিৰ আলু কাৰী বা আলুৰ দম ৰেডি। মই ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে যাতে চাই ভাল পায় আৰু নিজেও খাব, লগতে ঘৰৰো সকলোকে খুৱাওকচোন এনেদৰে বনাই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।